নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 অক্টোবৰ, দিন বৃহস্পতিবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে শ্যামকানু আৰু শেখৰৰ পত্নী। এতিয়া কোনো অধিবক্তাই তেওঁলোকক সহায় কৰিব নিবিচাৰে। এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ফুৰিছে শ্যামকানু আৰু শেখৰৰ পত্নী। আইনী সাহায্য লাগে সিদ্ধাৰ্থৰ প্ৰেয়সী আৰু শেখৰ জ্যোতিৰ পত্নী। জিলা আইন সেৱা প্ৰাধিকৰণ কাৰ্যালয়ত কানুৰ ধৰ্মপত্নী অনিতা ডেকা মহন্তক দেখিবলৈ পোৱা গৈছে। বিগত শুনানিৰ সময়ত কোনো অধিবক্তা আগবাঢ়ি অহা নাই আইনী সাহায্যৰ বাবে, কিন্তু CJM নিৰ্দেশ দিয়াৰ পিছতো আহিবলৈ ইচ্ছা কৰা নাই LADC, যাৰ বাবে আইন সেৱা প্ৰাধিকৰণৰ কাষলৈ পুনৰ আহিছে অভিযুক্তৰ আত্মীয়ই। ইপিনে কাৰাগাৰত শ্যামকানু, সিদ্ধাৰ্থ আৰু শেখৰক সাক্ষাতৰ বাবে অনুমতি বিচাৰিছে তেওঁলোকে। মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ কাষ চাপিল এইবাৰ অভিযুক্তৰ আত্মীয়ই। আইনী ভিক্ষা বিচাৰি এইবাৰ আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে শ্যামকানু আৰু শেখৰৰ পত্নী। দিব লৈছোঁ আন এটা খবৰ। জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছে। এইবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ আজি দ্বিতীয়খন বৈঠক। পুণ্যভূমি জুবিন ক্ষেত্ৰক লৈ গৰিমা গাৰ্গই কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। জুবিন ক্ষেত্ৰত কি কি থাকিব সেয়া নিৰ্ধাৰণ কৰিব পৰ্যবেক্ষণ সমিতিয়ে মন্তব্য কৰিছে তেওঁ। জুবিন ক্ষেত্ৰত একাংশই সুৰাপান কৰা, পকেট মৰা আদি কাৰ্য অত্যন্ত অভাৱনীয়। পুণ্যভূমি কেতিয়াও এনে হ'ব নালাগে বুলি মন্তব্য তথা কাটৰ আহ্বান জনাইছে। পৰৱৰ্তী খবৰ। ছেমি কণ্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়ংকা গাৰ্গ আৰু গৌৰৱ গগৈৰ মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক বুলি মন্তব্য কৰিছে হিমন্তই। এবাৰ হিমন্তৰ কৈছে, ছেমি কণ্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়ংকা খাৰ্গেৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰিয়ংকা খাৰ্গে আৰু গৌৰৱ গগৈৰ মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক বুলি মন্তব্য কৰিছে হিমন্তই। কংগ্ৰেছে অসমত উন্নতি কেতিয়াও নিবিচাৰে বুলি মন্তব্য হিমন্তৰ। টাটাই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী নলালৈকে অসমত কোনো ব্যক্তিগত উদ্যোগ স্থাপন হোৱা নাছিল। প্ৰিয়ংকা খাৰ্গে আৰু গৌৰৱ গগৈয়ে দাবী কৰিছে এই উদ্যোগটো কৰ্ণাটকত স্থাপন হ'ব লাগিছিল বুলি। তাৰ কাৰণ দিছে অসমৰ স্কিল মেন পাৱাৰ নাই বুলি মন্তব্য। খাৰ্গেৰ আৰু গৌৰৱ গগৈৰ এই মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমান। অসমত ছেমি কণ্ডাক্টৰ অহাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ প্ৰিয়ংকা খাৰ্গেৰ মন্তব্যক তীব্ৰ গৰিহণা জনাইছে হিমন্তই। পৰৱৰ্তী খবৰ। পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা, আৰু এই ভয়ংকৰ নাও দুৰ্ঘটনাত একেলগে 20জনকৈ লোক সন্ধানহীন হৈ আছে। ইতিমধ্যে SDRF দলে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সন্দেহ আছে। পুনৰ দেশ কঁপাই গৈছে এইবাৰ এক ভয়ংকৰ নাও দুৰ্ঘটনা। ভয়ংকৰ নাও দুৰ্ঘটনাত 20জনতকৈ অধিক লোক সন্ধানহীন হোৱাৰ খবৰ আহি পৰিছে। কুৰিয়ালা নদীত সংঘটিত হৈছে এই ভয়ংকৰ নাও ঘটনা। উত্তৰ প্ৰদেশৰ বহৰাইচত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনাটো। 20জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে এই নাও দুৰ্ঘটনাত। এই মুহূৰ্তত জনাইছোঁ আন এটা খবৰ। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান। এইবাৰ APCCৰ সভাপতি গৌৰৱ গগৈৰ এক ডাঙৰ মন্তব্য। তেওঁ ক'লে, প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব এক বৃহৎ যোগদান। কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে আৰু বিশ্বাস আৰু আস্থা বুলি মন্তব্য। বুধবাৰেও কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল। ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব এইবাৰ যোগদান কাৰ্যসূচী। যোগদানৰ দীঘলীয়া তালিকা সাজু কৰিছে এইবাৰ গৌৰৱ গগৈয়ে এক মন্তব্য কৰিছে। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে কঁকালত ঠঙালি বান্ধিছে এইবাৰ কংগ্ৰেছ দলে। যোগদানক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ সভাপতি গৌৰৱ গগৈয়ে। অৱশেষত জুবিন গাৰ্গৰ চিতাভস্মলৈ মহাবাহু ব্ৰহ্মপুত্ৰ
পুত্ৰলৈ ৰওনা কৰিছে পত্নী গৰিমা গাৰ্গ তথা সম্বন্ধীয় লোকসকলে। জুবিন গাৰ্গৰ চিতাভস্মলৈ এইবাৰ ব্ৰহ্মপুত্ৰলৈ গৈছে গৰিমা গাৰ্গে। কাহিলীপাৰাৰ বাসগৃহৰ পৰা লৈ যোৱা হৈছে জুবিন গাৰ্গৰ চিতাভস্ম আৰু বিসৰ্জনৰ বাবে উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিনৰ ভগ্নী। ব্ৰহ্মপুত্ৰৰ বুকুত চিতাভস্ম বিসৰ্জন দিছে এইবাৰ গৰিমা শইকীয়া গাৰ্গে। অৱশেষত জুবিন গাৰ্গৰ চিতাভস্ম লৈ যোৱা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰলৈ আৰু বিসৰ্জন দিয়া হৈছে ইতিমধ্যে। গৰিমা গাৰ্গৰ লগতে সম্বন্ধীয় তথা ভগ্নী গৈছে একেলগে বিসৰ্জন দিবৰ বাবে। পৰৱৰ্তী খবৰ, বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ চলিল বুলডোজাৰ। ৰাজ্যত আৰম্ভ হৈছে পুনৰ অভিযান, উচ্ছেদ অভিযান। ইতিমধ্যে কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে তথা কেইবাখনো জিলাত আৰম্ভ হৈছে উচ্ছেদ অভিযান। এইবাৰ প্ৰশাসনৰ পুনৰ বুলডোজাৰ দেখিবলৈ পোৱা গৈছে। বনাঞ্চলৰ মাটি দখল কৰাসকলৰ বিৰুদ্ধে চলিল এইবাৰ প্ৰশাসনৰ বুলডোজাৰ। জলাশয়, গ্ৰেজিং ৰিজাৰ্ভ দখল কৰাসকল সাৱধান হওক, কিয়নো ইতিমধ্যে বুলডোজাৰ আৰম্ভ হৈছে প্ৰশাসনৰ। শুৱালকুছিত কামৰূপ জিলা প্ৰশাসনৰ চলিছে এইবাৰ ভয়ংকৰ বুলডোজাৰ। শুৱালকুছিত কামৰূপ জিলা প্ৰশাসনে চলাইছে বুলডোজাৰ। হাজো ৰাজচক্ৰৰ অন্তৰ্গত চৰকাৰী দাগত থকা ভূমিত উচ্ছেদ অভিযান আৰম্ভ হৈছে ইতিমধ্যে। ৰহস্যজনকভাৱে বাকী চৰকাৰী ভূমি উচ্ছেদ নচলোৱাৰ অভিযোগ উত্থাপন হৈছে। বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে উত্তাল অভিযান।